কালি মাল খোৱা আজিলৈকে নিচা ফটাই নাই কিন্তু আজি আকৌ খাওঁ খাওঁ লাগিছে ঐ ঐ ডাৱৰীয়া বতৰত বিষ উঠে কঁকালত চাচোন আছে নেকি বটলত নাই অ দেতা নাই নাই কেলে কালি তই খাই পেলোৱা নহয় নি গোটেই বটলটো কি নাই যাচোন আকণ দৌৰি যা কোৱাৰ্টাৰ এটা লৈ আঞ্জা বাপেৰৰ কথা কবি যা বাকীকে দি পঠাব মাল সোণবেলি যিমানে ডুবি যায় চকু দুটা মোৰ মুঠ খাই যায় আঙুলিটো কপে সঘনাই আহে দীঘল দীঘল কৈ হাঁহি গৈছো দেতা গৈছো ৰ ঐ কটনৰ মাক ক'ত মৰিবলৈ গলি ঐ এইফালে আহ কি হ'ল মদাহী মাথা নাইকিয়া এই গেলা সোপা খাই খাই তোৰ মাথা গৰম হৈছে কি কলি কেলা যা চেনি মায়ে ভাজিবি যা মিঠাতেলত আলুগুটি দুটামান ভাজিবি যা জলকীয়া দুটামান ফালি দিবি তাত বটল আহি পাবহি হ'ল যা বুজোং হে যা কেলা এতিয়া কোৱাৰ্টাৰটো পাবহি কেলা সোনকালে আলুগুটি কেইটামান ভাজিবি যা সোনকালে কাম নাইকিয়া চব অকল ফেচবুক হোৱাটছআপ নহ'ব ঐ কেলা এইজনী কাম নাই বেলেগ এজনী বিয়া পাতিব লাগিব ঐ কেলা আলুগুটি কেইটাকে ভাজিব নোৱাৰে এইজনী মানুহ হ'ল নে নহ'ব কেলা বেলেগ এজনী বিয়া পাতিব লাগিব আকৌ নাই কেলা নাই কোৱাৰ্টাৰটো ক'ত আনিবহি কথা নুশুনে কথা এটা নুশুনে আজি এনেকৈ থাকিব লাগিব কিজানি ডাৱৰীয়া বতৰ খাওঁ খাওঁ লাগিছিলে কি হ'ল মদাহী অকলে ভং বকি আছে যে কেলা নবকি কি ঘটিটো কৰিম কেলা এনেই মাথা গৰম হৈ আছে যাবি কি কেলা বাপেৰৰ ঘৰত মই বেলেগ এজনী বিয়া পাতিম তই কাম নাই কেলা হাই ঐ অঞ্জনা তোৰ বাপেৰে দিলে যৌতুকত মোক ভগা বিচনা হাই ঐ অঞ্জনা তোৰ বাপেৰে দিলে যৌতুকত মোক ভগা বিচনা যা বুজোং হে কেলা এতিয়া বাপেৰৰ ঘৰত গুচি যা তই মই বেলেগ এজনী বিয়া পাতিম তই কাম নাই